फ्री में आइसक्रीम मिल गया राइस। एवरीवन आशा करो সকলোৰে খবৰ ভালে আহিছো ৰুৱনীৰ ৰূপত। আশা কৰো আমাৰ এই ৰুৱনীৰ ৰূপত দেখি আপোনালোকে সকলোৱে ভাল পাব। আৰু আমি ৰুৱনীৰ ৰূপত আহিছো, কিন্তু আমি ৰুৱনী ফুৰিব নাযাওঁ, আমি ৰিলছ বনাবৰ কাৰণে আমাৰ এই ৰূপটো লৈছো। আশা কৰো আমাৰ ভিডিঅ'বিলাক চাই আপোনালোক সকলোৱে ভাল পাব আৰু সকলোৱে দেখিব। অকল ৰুৱনী আৰু এজন ৰুৱনী আছে, ৰেডি হৈ আছে। ৰুৱনীজনী হৈছে এইজনী, যিয়ে মোৰ এই যে মোৰ হাতত থিয় হৈ আছে, সেইজনী হৈছে ৰুৱনীজনী, মোৰ লগৰীয়া হয়। তেওঁলোকক এটা বস্তু দেখাও, এয়া দেখিছে মাছ ধৰা হয় ইয়াত। প্ৰথমে আপোনালোকে মোৰ ব্লগটোত দেখিছিলে, কিন্তু তাত পানী নাছিল। আজি পানী আছে দেই, পানী আছে দেই। জল জীৱ ये क्या है কি হৈছে আমাৰ ৰুৱনী বাইদেউ। গাইজ এটা ৰিলছৰ বাবে কিমান কৰিবলগীয়া হৈছে বিচাৰা মোৰ বান্ধৱীটো। গাইজ গৰীব মানুহ ষ্টেণ্ড বিচাৰি আছো, ষ্টেণ্ড বনামিটো रील्स बनवा स्टाइल 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 क्रीम मिलेगा फ्री पर यस ये बोल रही मैं अरे हो फ्री में आइसक्रीम मिल गया राइस মানে দুটা ফ্ৰীতে আইসক্ৰীম পালো। ফিনিতেও আহিছে, দি দিলে। আৰু সেই যে আইসক্ৰীম খাওয়া চল হৈ আছে। ধন্যবাদ। ডিলেট হয়ে গোটা ইদি উড়ে এসে অনেকক্ষণ আগতে ব্লগ বনাব আৰম্ভ কৰিছিলি, কিন্তু যিহে খাওন ধৰিছে আমাৰ লিলি বাইদেউ, খাওন ধৰিছে, এতিয়াও শেষ হোৱা নাই চাহ। আৰু এতিয়া এখন ৰিল, সৰু ৰিলে বনোৱা হোৱা নাই ৰাইজ। এভৰিৱান এয়া আমি ৰ'দৰ মাজত পথাৰৰ মাজত ৰ'দৰ মাজত আমিবোৰ, আৰু পানীবোৰ জাক গৰম। বহুত ৰ'দ ৰাইজ, নোৱাৰিম। কি ভিডিঅ' বনালো নিজে নাজানো। এতিয়া গৈ আছো। বিৰিখে বিয়পিলে মৰমে মৰহা মনকে মিচিকা। আপোনালোকে আকাশখনক চাওকচোন, আকাশখনৰ মেঘবোৰ ইমান ধুনীয়াকৈ আছে। আৰু আপোনালোকে চাগে গমেই পাইছে এইখন আমি কোনখন গানত ৰিলছ বনাই আছো, যিহেতু এইখন বৰ্তমান বহুত ট্ৰেণ্ডত চলি আছে। আৰু মোৰ ভিডিঅ'টো যদি যিয়ে প্ৰথম চাই আছে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম। বাই।